এঙুচি বাইদেউ এজনী কি কৰিছা তোৰ চাত গুড মৰ্ণিং এভৰিৱান। আজি বহুত দিনৰ মূৰত মানে আকৌ ভিডিঅ' বনাইছোঁ। পূৰা ঠাণ্ডা লাগিছে, ৰাতিপুৱা বনাইছোঁ। খালী ভৰি অকণমান খোজকাঢ়ি দিছোঁ। আজি মানে আমি ধান দাবলৈ যাম। ধান মানে যেনেকৈ আমাৰ নহয়, খুৰীহঁতৰ ধান দাব যাম, তাকে অকণমান দেখাম আৰু। ভিডিঅ' বনোৱা নাছিলোঁ যে মানে নিজৰ কামত ব্যস্ত আছিলোঁ। নিজৰ কাম মানে কি আৰু বেলেগ এটা প্ৰব্লেমত আছিলোঁ, সেইটো কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। আজি আকৌ বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ। তাকে এতিয়া ভাত পানী খাই মেলি ৰেডি হ'ব লাগিব, পথাৰলৈতো যাব লাগিব। সেইটো কাৰণে দেৰিকৈ গ'লে নহ'ব। সেইকাৰণে বৌয়ে ভাত বনাইছে, কিমান টাইমত বা দিয়ে নাজানো। ভাত চাত খাই মেলি আমি পথাৰলৈ গৈ আছোঁ আৰু আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ। এতিয়া পূৰা খাই বৈ ৰেডি হৈ পিনে মানে পথাৰলৈ গৈছোঁ। এখন কাচি এখন ঘূৰিও হয়, ঘূৰিওখন মানে খুজি পঠিয়াইছে, তাকে দিব লাগিব। নিজে এখন লৈছোঁ বাৰু। মই ইমান ধান নাদাওঁৱে, হ'লেও গৈছোঁ আৰু দাবলৈ। তাকে বৌয়ে যাবনে নাযায় জানো সুধি চাওঁ। পিছফালে গাড়ী এখন আহিছে। সেইটো ধান দাব নোৱাৰি ন, বৈ আহি আছে বাৰু। এনেকৈ ধান দাব নোৱাৰি, সেইটো কাৰণে চাৰ্ট এডাল লৈ লৈছোঁ, কঁকালতে বান্ধি লৈছোঁ। এতিয়া পিন্ধি লোৱা নাই, পথাৰত পিন্ধিবলৈ। এতিয়াতো পিন্ধিব নোৱাৰোঁ, পথাৰতে পিন্ধিব লাগিব। এতিয়া পাৰিম বাৰু পিন্ধিবলৈ, হ'লেও এনেকৈ যাওঁ। এইটো চাৰ্টটো পিন্ধিলে মানে বৰ অশান্তি লাগে, হ'লেও পথাৰতটো নিপিন্ধাকৈ নোৱাৰিম ন, সেইকাৰণে পিন্ধি ল'ম বাৰু। সেইবিলাক খুজি আছোঁ। বৈ আহি আছে পাছফালে, গৈ থাকোঁ। ইফালে এইটো ৰাস্তাতে যাম এতিয়া। আমাৰ পথাৰৰ ফালে যোৱা ৰাস্তাটো হয় এইটো। ইজনী পাছফালে বৈ আহিছে, দেখা শুনিছে। ইফালে মই মাতিব কৈছিলোঁ, তাৰমানে উল্টাই পিনে আকৌ মইহে মাতিব লগা হ'ল। তাক মাতিব কৈছিলোঁ, মোক যাওঁতে ইমান দেৰি কৰিলে। পোৱালিকেইটা স্কুল গ'ল যে, তাকে উলিয়াইটো হেৰি কৰোঁতে দেৰি হ'ল চাগে। আজি মই ইণ্টাৰভিউটো দিবলৈ পাহৰি আহিছোঁ। মই ইউটিউব চেনেল কৈছিলোঁ, আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। কিনি আছে ধান, ইয়াত ডাঙৰ ধান আছে, দেখিছে চাগে। এইফালেও পথাৰ আছে, এইফালেও পথাৰ। আমি এতিয়াতো চাইডত যাম। কাষে গৰু বান্ধি থোৱা আছে। মাজতে পকা ৰাস্তা, আকৌ কিমান ভাল লাগে আজিকালি। ইফালে ধান, সিফালে ধান। এইফালে দেখিছে কলাবিলাকো আছে ধান, দেখিছে চাগে। তাৰপিছত ইফালে আছে, এইটো ডাঙৰ লাগি আছে। বৈ আহিছে, এইটো ৰাস্তাৰ পৰা গৈ আছোঁ। পামগৈ এতিয়া, তাৰপিছত দেখাম। দিছে ধানবোৰ, পকা ধানৰ মাজে মাজে পাই গ'লো। এজনী দাৱনী, এজনী একেবাৰে ডাঙৰজনী এঙুচি বাইদেউ এজনী কি কৰিছা তোৰ চাটোৱে ঠিকছে দেখাচোন ভাগ্য উষা ভাল হৈছিলে লৈ আহিবলৈ কাট ক নোৱাৰ নেকিহে ক'ত কাটিব হাতত ক'ত আছে তামোল পাণখিনি বাৰু দেখিছোঁ পলিথিনটো পালোঁ তাৰপৰাহে হৈ যাব হে জাবাব টেঙা ব্লাউজ আছে ইয়াত কি আছে জলফাই না শালিখা এইখন পথাৰত খাই না এইটো টেঙা এতিয়া আমি খাম আৰু এটা কাটি আছে এইটো পথাৰত ৰিল বনোৱা মানুহ কোনে বনাইছে এতিয়া ৰিল ভাগ্যই বনাব অকল এজনীহে দাৱনী হৈ আছে এতিয়া পথাৰৰ পৰা গৈ আছোঁ আজি পথাৰত ভাত খোৱাটোৰ পৰা দেখা নহ'ল গামোচা অকণমান লেতেৰা নহয় ভাত খোৱাটো দেখুওৱা নহ'ল কাৰণ খুৰীদেউহঁতি খাই আছিলে ন দেখাবলৈ বেয়া লাগিলে সেইকাৰণে
বেয়া পাব পাৰে ন, সেইটো কাৰণে। তাৰপিছত আজি ধান্দা ভালে থাকিলে বাৰু চদু বাটালোঁ। তাৰপিছত মই আহি গৈছোঁ, মানে মোৰ আৰু জেগা এটালৈ যাব পাই গ'লোহি। এতিয়া গা পা ধুই ল'লোঁ। তাৰপিছত এতিয়া আৰু বিশেষ একো দেখাবলৈ একো নাই, তাকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ।